নগাঁৱৰ খেনচোৱা এটি ৰোডত আজি শুভ উদ্বোধন কৰা হয় LP কাৰ্ডেকৰ। আজি নগাঁও জিলাৰ খেনচোৱা এটি ৰোডত LP কাৰ্ডেকৰ প্ৰতিষ্ঠানৰ শুভ উন্মোচন কৰা হয়। ইয়াত 4 চকীয়া বাহনৰ এচেছৰিজ সামগ্ৰী পোৱা যাব। LP কাৰ্ডেকৰৰ প্ৰতিষ্ঠানখন পুৱা 8 বজাৰ পৰা ৰাতি 8 বজালৈ খোলা থাকিব। LP কাৰ্ডেকৰ যোগাযোগ নম্বৰ 9678288875 আৰু 9435959599। LP কাৰ্ডেকৰ প্ৰতিষ্ঠানখন আজি উন্মোচন স্থানীয় আৰু পৰিয়ালৰ লোক উপস্থিত থাকে। নগাঁৱৰ পৰা প্ৰাঞ্জলনাথৰ ৰিপৰ্ট, নিউজ ইণ্ডিয়া 12। নমস্কাৰ। যে আপোনাৰ আজি খেনচোৱা আকাশজোনে কাষত যি আপোনাৰ নতুন প্ৰতিষ্ঠান আপোনাৰ আজি শুভ উদ্বোধন কৰা হয়, আমাৰ প্ৰতিষ্ঠানৰ নাম কওকচোন। মোৰ এইখন আপোনাৰ LP কাৰ্ডেকৰ। হয়, ইয়াতে আপোনাৰ আমাৰ গাড়ী ৰিলেটেড যিমান এচেছৰিজ আছে, চিট কভাৰ মেকিং এনেকুৱা ধৰণৰ যিখিনি বস্তু, লগতে বাইকৰ যিখিনি এচেছৰিজ লাগে, চাইলেঞ্চাৰ হওক, চিট কভাৰ হওক, গোটেইখিনি বস্তু উপলব্ধ হ'ব। আৰু এটা কোৱালিটি মানদণ্ডৰ এটা বস্তু পাব ইয়াতে, আৰু যিটো আমি একদম বহুত কম মাৰ্জিন চেষ্টা কৰিছোঁ যাতে মানুহখিনি যাতে ছেটিছফেকশ্যন ইয়াৰ পৰা লৈ পেলাই যাব পাৰে। তাকে আপোনাৰ ওচৰত সপোন এটা আছিল, চবে সকলো মানুহে কৈছে আপুনি বহুত দিনৰ পৰা খুলিম বুলি ভাবি আছিল, কিন্তু আপুনি খুলিব পৰা নাছিলে। আজি কিন্তু আপোনাৰ সপোনটো সাৰ্থক হৈছে, কি ক'ব? নহয়, মই বহুত কষ্ট কৰি পেলাই ইয়াতে আৰম্ভ কৰিছিলোঁ প্ৰথম ৱাশ্বিং চেণ্টাৰ। তাৰপিছত গাড়ী ধোৱাত আৰম্ভ কৰি পেলাই গাড়ী ধোৱাৰ পিছত লগতে ভাবিছিলোঁ এই দোকানখন প্ৰতিষ্ঠানখন আৰম্ভ কৰিম যে এচেছৰিজত। সেই আজি সপোনটো অলপ সাৰ্থক হোৱা যেন লাগিছে। তথাপিও কি হয়, ৰাইজৰ আশীৰ্বাদ লাগিব, আশীৰ্বাদ নহ'লেতো একো কৰিব নোৱাৰিম। গতিকে সকলোৱে আপোনালোকৰ আশীৰ্বাদ কৰিব। তাকে আপোনাৰ যোনটো এড্ৰেছটো দিয়কচোন ভালকৈ। হয়, মোৰ এইটো আপোনাৰ আকাশচন্দে লগতে পেট্ৰল পাম্প আছে, তাৰ লগতে LP কাৰ হাৰ্ডৱেৰ আৰু LP ৱাশ্বিং এই লগতে আছে। আৰু যোগাযোগ নম্বৰটো হয়, মোৰ যোগাযোগ নম্বৰ 9678288875 আৰু এটা নম্বৰ আছে 9435959599। তাকে আপোনাৰ প্ৰতিষ্ঠানত কেইটা বজাৰ পৰা কেইটালৈকে খোলা থাকে? মোৰ আপোনাৰ 9টা বজাৰ পৰা ৰাতি 8টালৈকে। ৰাতি 8টালৈকে। আৰু যিকোনো ডিলাৰৰ যিকোনো গাড়ী, সকলো গাড়ী সকলো কোনো ধৰণৰ কথা নাই, সকলো গাড়ীৰে সকলো বস্তু হ'ব। ধন্যবাদ। আজি সেইটো সাৰ্থক হ'ল আৰু সেইটোৱে ক'বলগীয়া হয়। আপুনি চাই আপোনাৰ পত্নী হিচাপে কেনেকুৱা লাগিছে? মানে বহুত ভাল লাগিছে, বহুত কষ্ট কৰি পেলাই। যথেষ্ট অসমীয়া ল'ৰা হিচাপে যথেষ্ট কষ্ট কৰা ল'ৰা, যিটো মানে অসমীয়া যুৱক 16 বছৰ হ'ল, তেতিয়াৰ পৰাই কষ্ট কৰি আজি ইমানখিনি কৰিছে। কিছুমান আমাৰ অসমীয়া যুৱকবিলাক শিক্ষিত হৈ ঘৰত বহি থাকে বা চাকৰি বিচাৰি বহুত বাহিৰত গুচি যাবলগীয়া হয়। সেই সময়ত কিন্তু আমাৰ আপোনাৰ স্বামীয়ে কিন্তু নিজৰ কৰ্ম কষ্ট কৰি পেলাই ইমানখিনি কৰি, কি ক'ব? সেইটোৱে আৰু মানে তেওঁলোকে এইটো কৰিব কেতিয়াও নালাগে। হয়, মানে চাকৰি আশাত হয়, চাকৰি আশাত বহি হয়। ব্যৱসায় জৰিয়তে উন্নতি কৰিব লাগে। ধন্যবাদ।